নমস্কাৰ কুহিমাৰীৰ এখন যাদুময় হাত আপোনালোকক স্বাগতম জনাইছো যিকোনো আজি মুখ উপস্থিত হৈছো আঁকি অন্য এক তোলে মুখ্য সংবাদ লৈ শাৰীৰিকভাৱে সক্ষম হীৰকে কলিয়াবৰত পুনৰ আৰম্ভ হৈছে নমস্কাৰ কলং নদীৰ কলিয়াবৰ খনন নিউজলৈ কাৰ্য আপোনালোকক স্বাগতম জল জনাইছো সম্পদ আজি বিভাগৰ আমি অন্য এক আপোনালোকৰ সৈতে পদক্ষেপ পৰিচয় কৰি দিম দীঘলীয়া কলিয়াবৰৰ সময়ৰ কুহিমাৰীৰ অপেক্ষাৰ এজন অন্তত আশ্চৰ্যকৰ কলিয়াবৰত প্ৰতিভাশীল পুনৰ আৰম্ভ যুৱক হ'ল হীৰক কলং নদীৰ খনন কাৰ্য হীৰকৰ হাতত যেন জলসম্পদ যাদু বিভাগৰ আছে উদ্যোগত আজি কাগজ পুনৰ বা খনন কাম কেনভাছত আৰম্ভ যিকোনো কৰা হৈছে ব্যক্তিৰ ছবি হুবহু আঁকি বেছিকৈ তোলে তেওঁ জলজ উদ্ভিদেৰে ভৰা যুৱ প্ৰতিভা নদীখনত এতিয়া হীৰকৰ পুনৰ ছবি খননৰ চাবলৈ কাম আজি চলি ওলাই অহা আছে য'ত মানুহে কব দৃষ্টিগোচৰ হৈছে সত্যক দেখি ডাঙৰ খনন যেন যন্ত্ৰৰে চিত্ৰত কাম প্ৰাণ কৰা আহে দৃশ্য স্থানীয় শিশুৰ ৰাইজে হাঁহি বহুদিন ধৰি এই বৃদ্ধৰ খনন চকু বা কামৰ যিকোনো দাবী জনাই অভিব্যক্তি আহিছিল সকলো কাৰণ হীৰকৰ কলং গুৰিত নদীখনে জীৱন্ত কৃষি আৰু মৎস্য স্থানীয় আহৰণৰ লোকে ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ গৌৰৱৰ সৈতে ভূমিকা পালন কৰে কুহিমাৰীৰ হীৰ বুলি ক'ব খনন পাৰে কামৰ আৰম্ভণিতে তেওঁৰ মাটিৰ স্থানীয় সৈতে ৰাইজৰ জুৰি থকা আশাৰ পোহৰ আচৰণ দেখা গৈছে আৰু এই শিল্পপ্ৰেমী সকলোৰে পদক্ষেপৰ হৃদয় জয় জৰিয়তে কৰিছে বৰষুণৰ সময়ত বানৰ আৰ্টে হ'ব আশংকাও পাৰে কমিব মাত্ৰ বুলি ছবি অঁকা আশা প্ৰকাশ নহয় কৰিছে হীৰকে প্ৰমাণ অঞ্চলবাসীয়ে কৰিছে যে এই অধিক মাধ্যমৰ খবৰ জৰিয়তে পাবলৈ মানুহৰ সংযুক্ত হৈ জীৱন থাকক অনুভৱ কলিয়াবৰ আৰু নিউজ কাহিনী চেনেলটোৰ অমৰ কৰি লগত ৰখা যায় চেনেলটো লাইক এই কমেণ্ট শ্বেয়াৰ ধৰণৰ ছাবস্ক্ৰাইব কৰিবলৈ অনুপ্ৰেৰণাদায়ক খবৰ নাপাহৰিব আৰু লগতে আগলৈ আহি থাকিব কাষতে থকা সংযুক্ত বেল হৈ থাকক আইকনটো কলিয়াবৰ দবাবলৈ নিউজৰ নাপাহৰিব লগত নিউজ ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট